हेलो स्टूडेंट्स এই অনুশীলনী 1.1 7 নম্বৰ কোশ্চেনটো আছিল দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব ঠিক আছে প্ৰথম ৰছীটোৰ দৈৰ্ঘ্য কিমান আছে প্ৰথম রশির দৈর্ঘ্য সমান সমান 64 সেন্টিমিটার দ্বিতীয় রশিটোর দৈর্ঘ্য কিমান আছে রশির দৈর্ঘ্য সমান সমান 80 সেন্টিমিটার এতিয়া যেটো সর্বাধিক দৈর্ঘ্য উলিয়াব কৈছে ঠিক আছে সো এতিয়া আমি কি কৰিম এই দুটাৰ গসাউ উলিয়াম ঠিক আছে আৰু যেটো গসাউ ওলাব হেতুই আমাৰ উত্তৰ হ'ব গসাগু উলিয়াবলৈ হলে আমি কি কৰিম সৰ্বাধিক ইয়াত দুটাৰ ভিতৰত ডাঙৰ কোনটো আছে 80 64 ঠিক আছে এতিয়া চোৱা 80 সমান সমান 64 into 1 প্লাস বাকি থাকে কিমান হলো এতিয়া 64 সমান সমান 16 into 4 plus 0 ইয়াত চাবা 16 64 ইয়াৰ ভিতৰত 4 বাৰ যায় চাবা 4 0 থাকে ঠিক আছে 0 ওলাইছে সো ইয়াত আমাৰ গ সাউতে গ সা উ সমান সমান 16 অতএব অকণো ৰৈ নোযোৱাকৈ অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিওৱা দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ব সমান সমান 16 সেন্টিমিটার এটুয়ে